নমস্কাৰ, মই দুৰ্গতি শৰ্মা। আজি আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি বহুত দিন ধৰি মই ভিডিঅ' বনাব পৰা নাছিলোঁ। একচুৱেলি মোৰ দেউতাৰ গাটো অলপমান বেয়া, সেইকাৰণে মন চন ভাল লাগি থকা নাছিলে। গতিকে বহুত দিনৰ পিছত আজি আকৌ আমাৰ জুবিনদাৰ বিষয়ে এটা ভিডিঅ' লৈ আহিলোঁ। আজি ভিডিঅ'টো একচুৱেলি বহুত খঙত বনাম দেই, মানে কোনো যাতে একো বেয়া চেয়া নাপায় আৰু বহুত বেছি খঙত বনাম। হয়তো কেতিয়াবা স্লেং ৱৰ্ড ওলাই যাবও পাৰে, গতিকে তাৰ বাবে মই আগতেই মানে ক্ষমা বিচাৰিছোঁ আৰু মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে সেইখিনিৰ ওচৰত মই আগতেই ক্ষমা বিচাৰিছোঁ। হয়তো যদি স্লেং ৱৰ্ড ওলাই যায় আপোনালোকে একদম মাফ কৰি দিব আৰু হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। এতিয়া প্ৰথম কথা হ'ল, ৰিচেণ্টলি এটা অনুষ্ঠান হৈ গ'ল জুবিনদাৰ ৰঙালীত, মানে দুদিন যাব লগা হ'ল তেখেত। প্ৰথম দিনা গ'ল, প্ৰথম দিনা যাওঁতে দুৰ্ভাগ্যবশতঃ তেখেতৰ কিবা প্ৰব্লেম হ'ল চাগে, সেইকাৰণে তেখেতে প্ৰগ্ৰেমটো কৰিব নোৱাৰিলে। আৰু ক্লিয়াৰিফিকেশ্যনটো তেওঁ যোৱাকালি দিছে যে সেইদিনা মোক প্ৰগ্ৰেম কৰিব মাতিছিলে, কিন্তু মানে যিখন মেইন গেট আছিলে সেই মেইন গেটত তলা মৰা আছিল। গতিকে মই মানে গেটখনত গোৰ এটা মাৰি গুচি গ'লোঁ। খং উঠিছিল, খং উঠাৰ কাৰণে গোৰ এটা মাৰি গুচি গ'লোঁ। এতিয়া প্ৰথম কথা হ'ল, সেই নিউজটো যেতিয়া জুবিন দাই গাড়ীৰ পৰা নামি কিনে যেতিয়া গৈছিলে, তেতিয়াতো এই বিলডিকেইটাই বহুত ট্ৰল কৰিলে। জুবিন গাৰ্গ মদাহী কিবা কিবি, তেওঁ মানে মদেই শেষ কৰিলে জুবিন গাৰ্গক। তহঁতেতো বহুত ট্ৰল কৰিলি। আৰু বেলেগ কথা নকওঁ, এই আমাৰ যে এটা পপুলাৰ যে চেনেল আছে, এই কি নাম আছিলে, প্ৰতিদিন টাইম। প্ৰতিদিন টাইমেতো একদম ধুনীয়াকৈ বজাই দিলে যে জুবিন গাৰ্গ শেষ, নিজৰ যত্ন লোৱা জুবিন গাৰ্গে বাদ দিছে, জুবিন গাৰ্গ অমুক তমুক কিবা কিবি। এতিয়া কথাটো কওঁ, যোৱাকালি যিটো শ্ব' হ'ল সেইটোতো জুবিন দাইটো পূৰা মানে হিলাই দিলে। এতিয়া তহঁতে কিয় নিউজ বনোৱা নাই? তহঁতে বিতৰ্কৰ সময়ত যে জুবিন গাৰ্গৰ পিছত যে দৌৰি থকা, প্ৰতিদিন টাইমক কৈছোঁ, ডাইৰেক্ট কৈছোঁ, নিতুমণি যে আপুনি বেয়া নাপাব, মোৰ যথেষ্ট খং উঠি আছে সেইকাৰণে কৈছোঁ, আপোনালোকে যে এই কি বুলি কয়, জুবিনদাৰ যেতিয়া কণ্ট্ৰভাৰ্চি হয় তেতিয়ালৈকে যে আপোনালোকে যে দৌৰি ফুৰে, এতিয়া যে তেখেতে এপিক এণ্ট্ৰিটো দিলে, কালি তেখেতৰ যিটো লুকছ না, মোৰ মানে কি ক'ম আৰু, গোটেই এনাৰ্জি ফুল হৈ গৈছে। যিটো লুকছ তেখেতৰ, তো আপোনালোকে সেই নিউজটো কিয় বুজোৱা নাই? তেখেতে যিটো কথা ক'লে যে গেটখনত তলা লগা আছিল কাৰণে খঙতে মই গুচি গ'লোঁ, সেই বস্তুটো আপোনালোকে কিয় নিউজ নকৰিলে? তাৰমানে আপোনালোকে এতিয়া জুবিন গাৰ্গৰ সন্মুখত লাজ পালে নেকি? তাৰমানে লাজ লাগি গ'ল। এতিয়া আপোনালোকে এটা কাম কৰক, আপোনালোকৰ যদি ইমানে ভয় লাগিছে জুবিন গাৰ্গৰ সন্মুখত থিয় হ'বৰ কাৰণে, আপোনালোকে নিউজে নবনাব। যিহেতু তেখেতৰ সন্মুখত যাব আপোনালোকৰ সাহসে নাই, নিউজে নবনাব না, বাদ দিয়ক। গতিকে আৰু এটা কথা, নিউজ চেনেল সদায় নিৰপেক্ষ হ'ব লাগে। সদায় নিৰপেক্ষ হ'ব লাগে, ভালটো ভাল, বেয়াটো বেয়া। আৰু জুবিন গাৰ্গে ঠিক আছে, জুবিন গাৰ্গৰ কিছুমান ভুল আছে, নাই বুলি মই নকওঁ। সেই ভুলখিনি আপোনালোকে শুদ্ধ ৰাস্তাত দেখাই দিব লাগে নে নালাগে? আপোনালোকে ছ'চিয়েল মিডিয়াত মাতি আনি কিনে মই জুবিন গাৰ্গক সমালোচনা কৰিব কোৱা নাই। আপোনালোকৰ যিহেতু তেখেতৰ লগত ঘৰুৱা সম্পৰ্ক আছে, আপোনালোকে যাই কিনে ভালকৈ বুজাব পাৰেনে নোৱাৰে? আৰু তেখেতৰ লগত যিখিনি মানুহ থাকে, মই এটা কথা কওঁ দেই, এই জয়ন্ত দা হওক বা এই কি বুলি কয়, এই দীপকেশ দা বা ৰাজা দা বা আমাৰ শেখৰ দা, এওঁলোকক মই এটা কথা কওঁ, দাদা আপোনালোকে একদম বেয়া নাপাব। আপোনালোকে যিহেতু জুবিন গাৰ্গৰ লগত এনি টাইম থাকে, এনি টাইম মানে মৰ্ণিং টু নাইট যিহেতু আপোনালোকে থাকে, আপোনালোকে প্লিজ, মই হাতযোৰ কৰি কৈছোঁ, এই জুবিন দাক মানে ৰাসায়নিক দ্ৰব্য খোৱাটো আপোনালোকে একদম বন্ধ কৰি দিয়ক, নহ'লে মানুহজন মানে বেছি দুৰ্বল হৈ যাব। অলৰেডি তেখেতৰ দুবাৰমান বেমাৰ হ'লে, আৰু বেমাৰ হ'লে মানে আমাৰ মাথাটো বেয়া হৈ যায়। আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কিন্তু এই টেমাটো যে মাথাটো বেয়া হৈ যায় বেমাৰ হ'লে, মানে শুনিবই নোৱাৰোঁ, জুবিন গাৰ্গৰ কিবা এটা হোৱাটো শুনিবই নোৱাৰোঁ। কণ্ট্ৰভাৰ্চিটো গুলি মাৰক, বেমাৰ বুলি শুনিলে মানে মোৰ মাথাটো বেয়া হৈ যায়। গতিকে আপোনালোকক মানে হাতযোৰ কৰি কৈছোঁ, জুবিন দাক এটলিষ্ট বেলেগ নোৱাৰিলেও আপোনালোকে মদটোৰ পৰা দূৰত ৰাখক। আৰু যে এই জুবিন গাৰ্গৰ লগত কিছুমান মানে সুবিধাবাদী মানুহ জড়িত আছে, সেইখিনিক আপোনালোকে ছাইড কৰক, নহ'লে কিন্তু দাদাক মানে বহুত ঠগায় মানুহে, অলৰেডি বহুতে ঠগাইছে। গতিকে আপোনালোকে এই সুবিধা মানুহখিনিক আপোনালোকে একদম ছাইড কৰি দিয়ক, নহ'লে দাদাৰ একদম মানে সমস্যা হৈ যাব। আৰু গৰিমা বৌ, মই আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে এটা কথা কওঁ, আপুনি দাদাক অকণমান কেয়াৰ ৰাখক দেই, আৰু তেখেতক সময় দিয়াটো অলপমান জৰুৰী। তাৰমানে জানো আপুনি ব্যস্ত মানুহ, আপুনিও ব্যস্ত, দাদাও ব্যস্ত, কিন্তু ব্যস্ততাৰ মাজতে অলপ তেখেতক সময় দিয়ক। কাৰণ তেখেতে কেতিয়াবা ষ্টেজতো দেখা পাইছোঁ, তেখেতে কেতিয়াবা ভাঙি পৰাই দেখা যায়।
গতিকে তেনেকুৱা চিটুৱেশ্যন আমি চাব নোৱাৰোঁ একচুৱেলি মই নোৱাৰোঁ বেলেগৰ কথা মই নাজানো জুবিন গাৰ্গে ভাঙি পৰাটো মানে মই চাব নোৱাৰোঁ একচুৱেলি গতিকে আপুনি গৰিমা বৌ অলপমান দাদাৰ লগত থাকক অলপমান সময় দিয়ক তেখেতে অসমক বহুত দিলে আৰু বহুত দিব বাকী আছে আমিতো মোৰ দাদা এজন ওচৰত বহি আছে তেওঁ বৰ্তমান লাইভত অহা নাই লাইভত বাৰু এদিন মই আনিম তেখেত আৰু মইতো এটা কথা আমি ভাবিয়ে থাকোঁ যে জুবিন দাই অস্কাৰটো কেতিয়া উঠাব আৰু যোনদিনা অস্কাৰটো উঠাব নহয় আমি কৈছোঁ নহয় 5,000 মানুহক একেলগে আমি খানা খাওঁ ইয়াতে মাজবাটত চবকে ইনভাইট কৰি আজিয়ে ইনভাইট কৰি থৈ দিলোঁ যোনদিনা জুবিন দাই অস্কাৰটো উঠাই নহয় সিদিনা একেলগে 5,000 মানুহক খানা খুৱাম ইয়াত গোটেই অসমৰ মানুহ ইয়াতে আহিব লাগিব সেইদিনা দেখাই দিম জুবিন গাৰ্গৰ একচুৱেলি পাৱাৰটো কিমান হয় আৰু দাদা আপোনাক মানে ইন এডভান্স বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপুনি বিহুৰ প্ৰগ্ৰেম যিখিনি আছে একদম পূৰা ফালি যাওক একদম ৰঙালীৰ দৰে পূৰা ফালি যাওক আৰু দলগাঁৱৰ আপোনাৰ বোধহয় মেইন প্ৰগ্ৰেম আছে দলগাঁৱত মই গৈ আছোঁ বাৰু দলগাঁৱত যাম গতিকে আপুনি প্ৰগ্ৰেমবিলাক ফালক আৰু নিজৰ অলপমান যত্ন লওক আৰু এটা কাম কৰিলে হ'ল এই জুবিনদাৰ যিকেইটা বিল দি আছে মই অপেনলি কৈছোঁ জুবিনদাৰ যিকেইটা বিল দি আছে ন তহঁতে গান নুশুনিবি জুবিনদাৰ গান নুশুনিবি জুবিনদাৰ ফটো ৱালত তহঁতে লগাব নালাগে আৰু তহঁতৰ একো যদি কিবা মানে বেলেগ যদি কিবা টপিক আছে নহয় জুবিন গাৰ্গৰ বিষয়ে তহঁতে বাদ দি দে পুৰি পেলা না আৰে জুবিন গাৰ্গক ছাপোৰ্ট কৰিবৰ কাৰণে বেলেগ থাকিব নালাগে আমি আছোঁ না আৰু জুবিন গাৰ্গে যদি আজি শ্ব' নকৰোঁ বুলি কয় তথাপি তেখেতে চলিব পাৰিব আমি আছোঁ না আমি চামতো তহঁতে ইমান জ্বলি পকি মৰিব নালাগে নহয় জুবিন গাৰ্গটো জুবিন গাৰ্গে হৈ থাকিব না সদায় তেখেতে আৰু ক'ত হেৰি হৈ থাকিব আৰু জুবিন দা আপোনাকো মই এটা কথা কওঁ আপুনি এই যিটো ৰাসায়নিক দ্ৰব্য সেইটো আপুনি খোৱাটো বাদ দিয়ক আৰু আপোনাৰ যিকেইটা বিল দি আছে ন সেই বিল দিকেইটা আপুনি গানে দিয়ে উত্তৰটো দিয়ক না আপুনি ইমান টেনশ্যন কিয় লৈ আছে কওকচোন আপুনি দুদিনমানৰ পৰা আপোনাক দেখা পাই আছোঁ আপুনি মানে অলপমান মানসিক টেনশ্যনত থকা নিচিনা লাগিছে আপুনি ইমান টেনশ্যন লৈ নাথাকিব কাৰণ আমি আছোঁ নহয় আপোনাৰ পিছফালে অনুৰাগীবিলাক সদায় আছে আমিতো আছোঁৱে আমি থাকিমেই আপুনি ইমান টেনশ্যন ল'ব নালাগে নহয় আৰু আপোনাৰ যদি কিবা প্ৰব্লেম হয় আপুনি এটলিষ্ট ফেচবুক বা ইনষ্টাগ্ৰাম কিবা এটা আপডেট দিলে হ'ল বোলে মোৰ অমুকটো প্ৰব্লেম হৈছে আমিতো দৌৰি যামেই না আপুনি কিয় ইমান টেনশ্যন লৈ আছে জানো আপোনাক কেতিয়াবা জংকী পাৰ স্মৃতিবিলাকে আপোনাক দিগদাৰ কৰে সেইটো বাৰু গম পাওঁ সেইটোতো বাৰু সেইটো উপায় নাই সেইটো হ'ব লগা আছিল হৈ গ'ল বা সেইটো আপুনি নিজে কয় ছ' মাছ গন বোলে আপুনি নিজে কয় গতিকে সেইটো দুখ কৰি আপুনি লাভ নাই আৰু ছেকেণ্ড কথা হ'ল আপুনি এটা ভিডিঅ'ত কৈছিলে যে মোৰ ল'ৰা ছোৱালী নাই মোৰ যিখিনি প্ৰপাৰ্টি আছে মই তহঁতক দি যাম সেইটো কথা আপুনি একদম চিন্তা নকৰিব আপোনাৰ ল'ৰা ছোৱালী নাথাকিব পাৰে আমিতো আছোঁ ন আমি আপোনাৰ কাৰণে কৈছোঁ নহয় মোৰ কি বুলি ক'ম আৰু আপোনাৰ যদি কিবা এটা হৈ যায় ভগৱানে নকৰক আপোনাৰ যদি কিবা এটা হৈ যায় মোৰ লিভাৰ কিডনি দাঢ়ি চুলি আপোনাক যি লাগে চব দি দিম আপুনি খালি মানুহটো ভালকৈ থাকক মই সেইটোৱে বিচাৰোঁ আৰু এই মানে এই কি বুলি ক'ম আৰু এই আপুনি মানুহ একদম চিনি নাপায় গতিকে মানুহ অলপ চিনি পাব যত্ন কৰক নহ'লে আপোনাক বহুত মানে প্ৰব্লেমত পেলাব গতিকে আপুনি সদায় ভালে থাকক জুবিন গাৰ্গ সদায় জিন্দাবাদ হৈয়ে থাকিব লাষ্টত ভিডিঅ'টোৰ এটা কথাই কৈছোঁ আপোনাৰ ডাইলগেদিয়ে ভিডিঅ'টো শেষ কৰোঁ কি আছিলে মিথুন সেনাৰ ডাইলগটো মনত পেলাই দিয়াচোন পাহৰিলোঁ নহয় কি আছিলে এই যে মিথুন সেনাৰ যে লাষ্ট ডাইলগটো কি কয় কি আছিলে পাহৰিলোঁ লাষ্ট ডাইলগটো কি আছিলোঁ দাদাই যে কৈ থাকে যে উই লিভ ফৰ ছামথিং উই ডাই ফৰ ছামথিং উই অল আৰ চ'লজাৰ্ছ নমস্কাৰ ভিডিঅ'টো ভালদৰে চাব যদি ভাল লাগে যিমান পাৰে শ্বেয়াৰ কৰিব